বিভিন্ন অংশৰ সৰু সৰু অঞ্চলকে শাসন কৰিছিল। ভূঞাসকলৰ প্ৰধানজনক শিৰোমণি ভূঞা বোলা হৈছিল।
ৰাজভৱনৰ পিছত সূৰ্যকৰ আইপুখুৰী শিৰোমণি ভূঞা কৈছিল। তেওঁ খেলপতি আই বিয়া কৰাইছিল আৰু তেওঁলোকৰে সন্তান কুসুম্বৰে দেউতাকৰ মৃত্যুৰ পাছত শিৰোমণি বিষয়বাস গ্ৰহণ কৰিছিল। কুসুম্বৰ ভূঞা সত্যাপৰীক্ষা আই বিয়া কৰাইছিল আৰু ১৪৫৯ খ্ৰীষ্টাব্দৰ বিজয়া দশমীৰ দিনাখন তেওঁলোকৰ এটি পুত্ৰ সন্তানৰ জন্ম হৈছিল। শিশুটিৰ নাম ৰখা হল শংকৰ, কাৰণ শংকৰৰ জন্ম ভগৱান শিৱৰ আশীৰ্বাদৰে হৈছে বুলি বিশ্বাস কৰা হৈছিল।
video naman. Apa astaga. বন্ধুবৰ্গৰ লগত সকলো ধৰণৰ পৰম্পৰাৰ সৈতে আমাৰ উপভোগ কৰিছিল। তেওঁ কিছুমান দুঃসাহসিক কামতো ভাগ লৈছিল। কেতিয়াবা বন্ধুবৰ্গৰ সৈতে মিলি হৰিণা ধৰিছিল আৰু আনন্দৰ স্ফূৰ্তিৰ বাবে চৰাইও কৰিছিল। কিন্তু সকলো ক্ষতি নকৰাকৈ পুনৰ মুক্তিও কৰিছিল। ল'ৰালিৰে কৰ্মপুত্ৰ সাঁতুৰি নাদুৰি জঁপিয়াই পানীত নানা ধৰণৰ খেল খেলিছিল। 10 বছৰ বয়সতে তেওঁ এটা ডাঙৰ সাপক নেগুৰত ধৰি দূৰলৈ ধৰি মাৰিছিল। এনেবোৰ ধেমালিৰ বাহিৰেও শংকৰে জ্যেষ্ঠসকলৰ ঘৰুৱা কাম বনতো সহায় কৰিছিল আৰু শ্ৰদ্ধাও কৰিছিল। জনাজাত সংস্কৃত পণ্ডিত মহেন্দ্ৰ পণ্ডিতে স্কুললৈ লৈ গ'ল আৰু তাতে অধ্যয়নৰ বাবে তেওঁ ভৰ্তি কৰি দিলে। তেতিয়া শংকৰৰ বয়স 12 বছৰ। কম সময়ৰ ভিতৰতে শংকৰে নিজকে অতি প্ৰতিভাৱান ছাত্ৰ হিচাপে পৰিচয় দিলে আৰু গুৰুৰ অতিকৈ প্ৰিয়পাত্ৰ হৈ পৰিল। সেই সময়তে সকল ব্যঞ্জন বৰ্ণ আৰু মাতৃ প্ৰথমটো স্বৰবৰ্ণৰে আকাৰ ইকাৰ আদি নোহোৱাকৈ তেওঁ এটি পদ ৰচনা কৰে। পদটো হ'ল এনেধৰণৰ: জগত
গুৰু মহেন্দ্ৰ কন্দলীয়ে শংকৰৰ বিভিন্ন বিষয়ত দক্ষতা দেখি মনত প্ৰত্যয়ে জন্মিল যে এইজন সাধাৰণ ছাত্ৰ নহয়, অনাগত ভৱিষ্যত তেওঁ বহু উন্নতি কৰিব। সেইবাবে তেওঁ শংকৰৰ নামৰ পিছত দেশ উপাধি সংযোগ কৰিলে আৰু তেতিয়াৰে পৰা শংকৰদেৱক পৰিণত হ'ল। শংকৰদেৱে যোগ শিকিছিল আৰু এই বিশ্ববিদ্যালয়ে তেওঁ সুস্বাস্থ্য আৰু কণ্ঠৰস শান্তি চেহেৰা দিছিল। তেওঁ ঘৰ বাৰিষাতো ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি ইপাৰ সিপাৰ হ'ব পাৰিছিল। এনেকৈ তেওঁ আক্ৰমণ কৰিবলৈ উদ্যাত হোৱা এটা ভাল গৰু সীমত ধৰি নাথাকিব পাৰিছিল। Semua podcast.
সাধারণ সাংসারিক জীবনের ফলনে আধ্যাত্মিক জীবন দশার কৰিলে তেওঁ ফল পায় কিন্তু পৰিয়াল বৰ্গ আৰু অন্য বহুজনৰ চাহিদাত তেওঁ এই পথ গ্ৰহণ কৰিবলগীয়া পৰে আৰু তেওঁ ডেকাগিৰি নামেৰে জনাজাত হয়। প্ৰায় 22 বছৰ বয়সত শৈশৱ কালচৰ জয়ী সূৰ্যৱতী আইৰ সৈতে বিবাহ সম্পন্ন হয়। তেওঁলোকৰ পৰিক্ৰিয়া অৰ্থাৎ মনু নামেৰে এটি কন্যা সন্তান উপতে মনুৰ এবছৰ হওঁতে সূৰ্যৱতী আইৰ অকাল বিয়োগ ঘটে। তেওঁ তেন্দ্ৰমাণি নামৰ জানৰ পানীয়ে সৃষ্টি কৰা বানপানী সমস্যা সমাধানৰ অৰ্থে স্থানীয় লোকৰ সহায়ত আৰু খৰালিত পানী নাটনিৰ গভীৰ সমস্যাত গংগা নদীৰ দৰে অপৰন্ত পানীৰ উৎস আকাশী গংগা সৃষ্টি কৰি এই সমস্যাৰ সমাধান কৰিছিল। শংকৰে 32 বছৰ বয়সত প্ৰথমবাৰৰ বাবে তীৰ্থযাত্ৰা কৰে। জগন্নাথ মন্দিৰ দৰ্শন কৰিছিল। বহু গুণজ্ঞানী ব্যক্তি লগ পাইছিল আৰু তেওঁলোকৰ লগত ব্ৰহ্মশাস্ত্ৰ সম্বন্ধে বহু ধৰণৰ আলোচনা কৰিছিল। পিছত তেওঁ দক্ষিণলৈ যাত্ৰা কৰে। এই যাত্ৰাত কাশী, বাৰাণসী, সীতাকুণ্ড, ব্ৰহ্মকুণ্ড, অযোধ্যা আৰু মথুৰা বৃন্দাবনৰ ভ্ৰমণ কৰে। তেওঁ দ্বাৰকা আৰু বদ্ৰিকা আশ্ৰমলৈও গৈছিল বুলি অনুমান কৰা হয়। এই তীৰ্থভ্ৰমণ 12 বছৰ ধৰি চলিছিল। অৱশেষত
সমাজ সামাজিক ঐতিহ্য কৰি আহে শিক্ষাৰ ভিতৰত এনে অসংখ্য লোক আছে যিয়ে দেশে উপৰি গছ শিল জন্তু আদি ভগৱান উপাসনা কৰি মানুহে প্ৰায় বিগ্ৰহৰ আগত বহু বলি দিছিল আনকি দেৱ-দেৱীৰ সন্তুষ্টিৰ বাবে মানুহকো বলি দিছিল ধৰ্মীয় আচাৰ বিধিবোৰ সাধাৰণতে সহজ নাছিল আৰু এইবোৰ আছিল অতি খৰচী দৰিদ্ৰ আৰু নিম্ন বৰ্গৰ মানুহেও ধনী আৰু উচ্চ বৰ্ণৰ মানুহৰ লগতে একেলগত লগে লগে ধৰ্মীয় অনুষ্ঠানত আদি অংশগ্ৰহণ কৰিব পৰা আটাইতকৈ সহজ আৰু সুন্দৰ পদ্ধতি হ'ব ভক্তিকৰ্ম এই মনত মাথো ভগৱান বিষ্ণু আৰু তেওঁৰ অৱতাৰ কৃষ্ণকে উপাস্য দেৱতাৰূপে সেৱা অৰ্পণ কৰা হ'ব আৰু সেয়াই হ'ল এক ধৰণ নাম ধৰ্ম আলোচনা কৰিব পাৰে আৰু এই ঘৰটোৰ ভিতৰত নামঘৰ ৰূপে নামাকৰণ কৰা হয়। নামঘৰ হ'ল এই নতুন ধৰ্মটোৰ সকলো গুণ ধৰ্মীয় আৰু সাংস্কৃতিক কৰ্মৰ স্মৃতি কেন্দ্ৰ। ভগৱান বিষ্ণুৰ মহান গুণাৱলী প্ৰকাশ কৰিবলৈ তীৰ্থযাত্ৰা নামেৰে এই নাট্য অভিনয় কৰে। শংকৰদেৱে নিজ হাতে কাপোৰত সাধু বৈকুণ্ঠ ভগৱানৰ বাসস্থান আদি তাক প্ৰয়োজনীয় দৃশ্য হিচাপে ব্যৱহাৰ কৰিছিল।
চৰিত্ৰ সৃষ্টি কৰিলে। তেওঁ নিজেই ফুলবগাইছিল, গীত গাইছিল আৰু সূত্ৰধাৰাৰ ভূমিকাত অভিনয় কৰিছিল। শিল্পযাত্ৰাৰ পিছত শংকৰদেৱৰ উপন্যাস দূৰ দূৰণিলৈ বিয়পি পৰে। কম সময়ৰ ভিতৰতে শংকৰদেৱে তেওঁ ধৰ্মীয় ভাৱধাৰা প্ৰচাৰ কৰা কৃতকাৰ্যতা লাভ কৰিব। উল্লেখযোগ্য যে বহুদিনৰ সহযোগী ৰাম মাতা আৰু গুৰু মহেন্দ্ৰ চন্দ্ৰইও এইসকল লোকৰ মাজত আছিল। বৰদোৱা ভূঞাসকলৰ চাৰিওফালে কছাৰী ৰাজ্যৰ লতাই বৰেৰে ভূঞাসকলৰ কৃষিসকলৰ পৰা শস্য গৰু আদি হৈ গৈছিল। পৰিস্থিতি দিনক দিনে বেয়া হৈ অহাৰ শেষত শংকৰদেৱে বৰদোৱা চিৰকালৰ বাবে এৰি যোৱা সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে কৰ্মক্ষেত্ৰৰ উত্তৰ ফালে অস্থায়ীভাৱে বহু ঠাইত থাকে আৰু শেষত এই ঠাইতে শংকৰদেৱৰ চৰিত্ৰ ৰামানন্দ চৰিত্ৰ আৰু কমল লোচনৰ জন্ম হয়। শংকৰদেৱ থাকোঁতে জন্ম হয়। শংকৰদেৱে তেওঁৰ মহান শিষ্য মাধৱদেৱক যোৱাহাটত থাকোঁতে 1528 মাধৱৰ জন্ম হৈছিল আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত খ্ৰীষ্টাব্দত। অতি কম সময়ৰ ভিতৰতে মাধৱ শংকৰদেৱৰ আটাইতকৈ বিশ্ববিদ্য হৈ পৰিল আৰু তেওঁ হৈ পৰি মাধৱ এই দুয়োজনৰ মিলনত মণিকাঞ্চন সংযোগ কৰি কোৱা হয়। এবাৰ আহোম ৰাজ্যত শংকৰদেৱৰ জোৱাই পৰি তেকেৰাই লতাই মৃত্যু দণ্ডৰ আহিছিল। এই ঘটনাটোৱে শংকৰদেৱক অতিশয় দুখ দিয়ে আৰু তেওঁ আহোম ৰাজ্য ত্যাগ কৰে। তেওঁলোক গৈ গৈ ভৰালিত উপস্থিত হ'লগৈ আৰু চোন ফুৰাৰ পৰা কুমাৰকুচি আৰু তাৰ পৰা বাট বাউসীলৈ যাত্ৰা কৰে। তাত প্ৰায় 20 বছৰ কাল কটায়। শংকৰদেৱে মাধৱদেৱকো ভক্তিমূলক পুথি ৰচনাৰ বাবে ভকতে পৰামৰ্শ দিছিল। তেতিয়া মাধৱদেৱে নামঘোষা পুথি ৰচনা কৰে। বাট বাউসীক শংকৰদেৱৰ ওচৰত বহু শিক্ষা গ্ৰহণ কৰে। তাৰে ভিতৰত চাংখাই অন্যতম। চাংখাই জন্মসূত্ৰে ইছলাম ধৰ্মী আৰু বৃত্তিত এজন দৰ্জী আছিল।
শংকৰদেৱে কাপোৰত বৃন্দাবনৰ দৃশ্য অংকন কৰিছিল। তেওঁ 101 বছৰ বয়সত পাঁচবাৰতিৰ পৰা দ্বিতীয়বাৰ তীৰ্থযাত্ৰাত গৈছিল। তেওঁ উত্তৰ ভাৰতৰ কবিৰৰ আশ্ৰয়স্থল পাইছিল আৰু বৰ্ষা ঋতু আৰম্ভ হোৱাৰ ঠিক আগে আগে ঘৰলৈ আহে। এবাৰ ৰজাই আদেশ দিয়া মতে তেওঁ এদিনৰ ভিতৰত ভাগৱতৰ কাহি চমুকৈ বৰ্ণনা কৰা পুথি ৰজাক দিয়ে। এই পুথিৰ নাম হ'ল গুণমালা। ৰজাই সন্তুষ্ট হৈ শংকৰদেৱক সন্মান সহকাৰে পুৰস্কৃত কৰে। ৰজাই তেওঁ পিছত প্ৰদান কৰিবৰ বাবে শংকৰদেৱক আবেদন জনালে। কিন্তু শংকৰদেৱে ৰজাক বুজালে তেওঁ ৰজাৰ বাবে নহয়। ৰজাই শংকৰদেৱৰ বাক্য মানিবলৈ ৰাজি নকৰে। অৱশেষত আগলৈ ৰজাৰ পিছত প্ৰদানৰ বাবে শংকৰদেৱে এটা দিন ঠিক কৰিলে। কিন্তু শংকৰদেৱে তেওঁ কৰ্ণক খোৱা এটা দিশ পোৱাৰ বাবে ৰাজসভালৈ যাবলৈ অপাৰগতা প্ৰকাশ কৰিছিল। দিশ সভাটোৰ দিশ ক্ৰমে বাঢ়ি আহিবলৈ ধৰা পুত্ৰ ৰামানন্দক কাষতে বহাই কৈছিল যে মাধৱে আৰু তেওঁৰ মাজত কোনো অমিল নাই। 120 বছৰ বয়সত বৈকুণ্ঠ কামনাই সেই
যেতিয়া ত্যাগ কৰে তপস্যাৰ পাৰত তেওঁ শেষ কৃতক সমাপন কৰা হয়। শিষ্যসকলে পৰম শ্ৰদ্ধা আৰু সন্মান সহকাৰে পালন কৰে আৰু তেওঁলোকে হৈ যোৱাৰ পাছত শংকৰদেৱৰ অন্তিম শিক্ষা কথা জানিবৰ কাৰণে সকলোৱে ৰামানন্দ পালেহি। ৰামানন্দ তেতিয়া সমবেত সকলোকে জনালে যে তেওঁৰ পিতৃয়ে মাধৱদেৱকে ধৰ্মৰ সূত্ৰাধিকাৰী পালি কৰি দিছে, গতিকে দুখৰ মাজতো সকলোকে আনন্দিত কৰি তুলিলে আৰু অলপো পলম নকৰি সকলোৱে গৈ নতুন গুৰুজনাৰ সেৱা জনালে।
শংকৰদেৱৰ প্ৰয়াণক মাধৱদেৱে ধৰ্মীয় অভিযানটো ঘূৰি পৰীক্ষা কৰে আৰু সকলো বাধা বিঘিনি নেওচি অসম কামৰূপ সৰ্বত্ৰতে এক শৰণ নাম ধৰ্মৰ খেতি সুদৃঢ় কৰি তোলে। আমি শংকৰদেৱৰ এই জীৱন কাহিনী নৃত্য নাটিকাত বহুতো হয়তো ভুল কৰিছোঁ, গতিকে আপোনালোক সকলোৰে আগত আমি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। যাতে কিবা ভুল কৰে আপোনালোক আমাক ক্ষমা কৰে, আৰু আশা কৰিছোঁ আমাৰ কিবা ভুল কৰে আপোনালোকে আমাক উচিত পথ আৰু উচিত পৰামৰ্শৰে আগুৱাই যাবলৈ সহায় কৰিব। ধন্যবাদ।